হাই ফ্ৰেণ্ডছ, আৰু আমি আহি এইটো মনসা মন্দিৰ পালোঁ। ইয়াত মনসা পূজা কৰা হয়। বহুত ডাঙৰ এইটো মনসা মন্দিৰ হয়। বলক, আৰু আমি এতিয়া ই ৰিক্সাত যাম। ই ৰিক্সাৰ পৰা আমি মন্দিৰলৈ যাম। মন্দিৰটো আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত হয়। বলক মোৰ লগত মন্দিৰলৈ গৈ আছোঁ। হাই ফ্ৰেণ্ডছ, আমি মন্দিৰলৈ আহি পালোঁ আৰু এয়া মন্দিৰ। অলপ ভিতৰলৈ যাওঁ। আহি পালোঁ। ধুনীয়া এটা শিৱ মূৰ্তি দেখা পালোঁ আৰু এইফালে এটা গণেশৰ মূৰ্তি দেখা পালোঁ আৰু ভিতৰত এয়া গণেশ বাবা। ভিতৰৰ পৰিৱেশ ঠগি আমি পাতি দিলোঁ। শিৱলিংগত গাখীৰ ঢালা হ'ব। আৰু ইয়াত চাকি বন্তি দি দিলোঁ। আমি সেৱা চেৱা কৰি এতিয়া আহি গ'লোঁ মন্দিৰৰ পৰা। মন্দিৰৰ পিছফালৰ দৃশ্যটো চাওঁ।